কেইদিনমানৰ পৰা দেখা গৈছে যে বিভিন্ন ধৰণৰ কিছুমান ইউটিউবাৰে তেওঁলোকৰ ভিডিঅ'বোৰৰ মাজত কিছুমান জুৱা খেলৰ এপ প্ৰমোট কৰি আছে। প্ৰায়বোৰ ইউটিউবাৰ মানে কিছুমান প্ৰায়বোৰ বুলি কৈছোঁ, কাৰণ সকলো নহয়, তেনেকুৱা মানে দেখা পাওঁ। তেওঁলোকে জুৱা খেলৰ কিছুমান এপ প্ৰমোট কৰে। প্ৰমোট কৰি কি পায় নাজানো তেওঁলোকে, কিন্তু মই এটা কথা বিশ্বাস আছে, তেওঁলোকে নিজে নেখেলে হয়তো। আৰু তেওঁলোকক যিসকল ল'ৰা ছোৱালীয়ে ফ'ল' কৰে, ছাবস্ক্ৰাইব কৰি থয়, তেওঁলোকক এইবোৰ খেলিবলৈ দি থাকে। এইটোনো কি কথা মই বুজি পোৱা নাই। এতিয়া ডাঙৰ ডাঙৰ কিছুমান বলিউডৰ চেলিব্ৰিটি আছে, তেওঁলোকে আকৌ নিজৰ হেল্থটো খুব সুন্দৰ কৰি ৰাখে, কিন্তু পইচা দিলে গুটখাৰ বিজ্ঞাপনো কৰিবলৈ কুণ্ঠাবোধ নকৰে। মাজতে এগৰাকী অভিনেত্ৰীয়ে অকণমান মাজা হ'ব পাৰে, 1 চামুচমান পেটলৈ যাওঁতে পাগলা হৈ গৈছিলে যে কি খালোঁ, এইবিলাক বস্তুটো বহুত বেয়া। কিন্তু সেই বস্তুটো বহুত টকাৰ বিনিময়ত আনক খাবৰ কাৰণে সুন্দৰকৈ এটা বিজ্ঞাপন দিবলৈ কুণ্ঠাবোধ নকৰে। গতিকে ইয়াত মানুহবোৰ আজিকালি এনেকুৱাই হৈ গৈছে নেকি? এতিয়া কথাটো হৈছে, এই জুৱা খেলৰ এপবোৰ সেই ইউটিউবাৰবোৰে নিজৰ ভাইটি ভণ্টিক খেলিবলৈ দিব জানো? তেতিয়াহ'লে তেওঁলোকক ফ'ল' কৰা সেই ছাবস্ক্ৰাইবাৰবোৰক কিয় এনেকৈ জুৱা খেলৰ এপ ডাউনলোড কৰি তেওঁলোকৰ কেনেকৈ খেলিব লাগে সেইবোৰ বুজাই মেলি এই জুৱা খেল খেলিবৰ কাৰণে কি কাৰণে প্ৰভোগ কৰিছে? বহুত বেয়া কথা এইটো। কেইটামান পইচা কমকৈ ঘটিব। মাজতে গৌতম গম্ভীৰৰ এটা পাইছিলোঁ, ইণ্টাৰভিউ পাইছিলোঁ 2 এদিনতে। তেওঁ কৈছিলে যে মই ইমানখিনি পইচা অন্তত মোৰ আছে যে মই সেইখিনি পইচাৰ জৰিয়তে মই নিজক আৰু অকণ বিখ্যাত কৰিব পাৰোঁ, আৰু বেলেগক মই অলপ মিম বনাই বা বেলেগক মই মানে মোতকৈ তলত ৰাখিব পাৰোঁ। তেনেকুৱা নিচিনাকৈ মই অলপ পইচা খৰচ কৰিব পাৰোঁ, যাৰ জৰিয়তে মই মানে কি চবতে ময়ে ওলাই থাকিম আৰু মানুহে মোকেই ভাল পাবলৈ বাধ্য হ'ব। ত' সিমানখিনি মই কৰিব পাৰোঁ, কিন্তু সেইখিনি পইচা মই সেইবোৰত খৰচ নকৰি মই 5,000 মান মানুহক ডেইলি, মানে ভোকত থকা মানুহক খুৱাওঁ, ভাত খুৱাওঁ, মানে খাদ্য খুৱাওঁ, পেট ভৰাই তেওঁলোকক খুৱাওঁ। গতিকে সেইটো কৰি মই শান্তি পাওঁ। তাৰ জৰিয়তে মোৰ সন্তানেও ভৱিষ্যতে মোক লৈ গৌৰৱ কৰিব পাৰিব। গতিকে তেওঁলোকৰ চিন্তাধাৰাবোৰ চাওক। কিছুমান তেনেকুৱা মানুহ আছে, আৰু কিছুমান আছে অলপ পইচা দি দিয়াৰ লগে লগে গুটখা খাবলৈ মানে মানুহক কয় যে খাওক, কাৰণ মইতো খাইছোঁ, মোৰ বডি চলি আছে, এনেকৈ মানে দেখুৱাই দিয়ে। আৰু তেওঁলোকে তেনেকুৱা এটা এড কৰাৰ বিনিময়ত বহুত টকা পায়। বাকী আমাৰ সাধাৰণ ৰাইজে সেইবোৰ চাই পেলাই আৰু 2 পেকেট বেছিকৈ খাবলৈ লয়। এতিয়া একেটাই হৈছে সেই জুৱা খেলৰ এপবোৰৰ প্ৰমোট কৰাৰ ক্ষেত্ৰতো। কি কাৰণে মই এইবোৰ কৰে মই বুজি নাপাওঁ। কম পইচা ঘটক, মানসিক শান্তি, টোপনি এইবোৰো প্ৰয়োজন। কাৰণ কাৰোবাক বেয়া বস্তু এটা খেলিবলৈ কৈ, বেয়া বস্তু এটা যোগান ধৰি আপুনি কিমান দিন শান্তিত থাকিব? সেইকাৰণে এইবোৰ এপ প্ৰমোট কৰা উচিত নহয়। তাৰ পৰিৱৰ্তে ভাল কিছুমান অসমত চলি থকা কিছুমান ভাল কামৰো আপোনালোকে বিজ্ঞাপন দিব পাৰে। এইটো কৰক, অমুক ধৰণৰ এটা অনুষ্ঠান আছে, ইয়াত কণ ল'ৰা ছোৱালীবোৰ যদি যায় উপকৃত হ'ব। অমুকত অমুক হৈছে, তমুকত তমুক হৈছে। ত' ভাল কিছুমান কামতো হৈ আছে। ত' হয়তো আপোনালোকে তাত বহুত বেছি পইচা নাপাবও পাৰে, একেবাৰে পইচাও নাপাব পাৰে, কিন্তু তাৰ জৰিয়তে আচলতে আপোনাৰ ফলোৱাৰ্ছবিলাকক, ছাবস্ক্ৰাইবাৰবিলাকক কিবা এটা ৰাস্তা দেখুৱাব পাৰিব। তাৰ জৰিয়তেহে আচলতে আপুনি এজন মানে সন্মানীয় ছ'চিয়েল ইনফ্লুৱেঞ্চাৰ হ'ব পাৰিব। ইমানেই কথা। বাই বাই।